গাইস আৰু এটা নতুন ভিডিঅ'তে আপোনালোকক স্বাগতম জনাইছোঁ। আৰু গাইস আপোনালোকে সকলোৱে জানে আজি 6 ছেপ্টেম্বৰ আৰু আজি হৈছে কৃষ্ণ জন্মাষ্টমী। আৰু মই সেইদিনাখনে কৈছিলোঁ যে আমাৰ ইয়াত কৃষ্ণ জন্মাষ্টমীৰ দিনাখনে আমাৰ পাগলীয়া নদীত নাও খেল প্ৰতিযোগিতা হয়। আৰু নাও খেল প্ৰতিযোগিতা চাব লাগিব গাইস, বলক প্ৰথমে চাই আহক কেইখন নাও হৈছে, পিছত গধূলি ধুনীয়াকৈ গধূলি ৰ'দটো কমাৰ পিছত বঢ়িয়াকৈ দেখাম আপোনালোকক নাও খেল প্ৰতিযোগিতা। ভিডিঅ'টো চাই থাকক গাইস, বেছি দেৰি কৰি লাভ নাই, প্ৰথমে যাব লাগে কেইখন নাও হৈছে চাই আহক আপোনালোকে। বলক মোৰ লগত আছে বিশাল ভাই আৰু বলক গাইস কেইখন নাও চাই আৰু গধূলি ধুনীয়াকৈ একদম নাও খেল প্ৰতিযোগিতা দেখোঁ গাইস। ভাগে চাই গাইস ভিডিঅ'টো গাইস। আৰু গাইছ আপোনালোকে ভাবিব পাৰে এই চশমা মাৰি পুৰা লেভেল আছে নহয় গাইছ, যিটো ৰ'দ চকুটোকো মিলিব নোৱাৰি সেইকাৰণে মাৰি লৈছোঁ চকুটো বঢ়িয়া একেবাৰে ভালকৈ দেখা পায়। চকুটো মিলিব নোৱাৰিলে কি ভিডিঅ' বনালে গাইছ। আৰু গাইছ তাতে নাও খেলা হ'ব আৰু আমাৰ এই মন্দিৰটোত হ'ব জন্মাষ্টমী গধূলি। চাই দিয়ক গাইছ ভিডিঅ'টো। কি ৰ'দ দিছে গাইছ, ঘৰৰ পৰা ওলাব নোৱাৰি। তাৰমানে আজি চালোঁ মই 37 ডিগ্ৰী আছে আজি নলবাৰীত গাইছ। বলক এইখন নাও চাই বলক, চাইকেল মাৰি যাই আছোঁ ৰ'ব। তালতক গাইছে দলংখন, এই দলংখনৰ তলতে হ'ব নাও খেল প্ৰতিযোগিতা। আৰু এইটো আমাৰ হৈছে গাইছ দুৰ্গা মন্দিৰটো, এইটো গাইছ নাওগিলা চাওক গাইছ। সেইটো হৈছে কাৰ্যালয় পুৰা নদীৰ কাষতে বনাইছে সেই 3খন নাও, এই ধুমগতি দেখা পাওঁ। আৰু এইটো চাইডেও কিজানি নাও আছে, ইয়াতো চাওক গাইছ 4খন নাও আহি পাইছে। প্ৰায় 15খনমান নাও হ'ব আৰু 3টা মানত আৰম্ভ কৰিব খেল। চাব লাগিব গাইছ পুৰা দেখোন একদম আৰম্ভণিৰ পৰা শেষলৈ ভিডিঅ'টো আপোনালোকে চাই থাকক। এই নাও খেল প্ৰতিযোগিতাটো আজি প্ৰায় 80 বছৰত ভৰি দিলে, 80 বছৰ হ'ল গাইছ। গাইছ আমাৰ কাৰণে পুৰা ৰেডি নাও খেলা চাবলৈ, বল গাইছ। আৰু আমাৰ লগত ইয়াতেও যাব গাইছ চাবা নাও খেলা, আৰু ক'ব গাইছ বস্তু গৰমে গাইছ। তো এই গাইছ আহি পালোঁ আমাৰ নাও খেলা যদুবাই ফিল্ডখনত। এই গাইছ মানুহ দেখিছে নাই, বাপৰে বাপ মানুহ। দলাঙৰ ওপৰত চাওকচোন গাইছ মানুহ, আৰু দোকানত দিছে কিবা কিবি মণি ৰিচনি হেৰি আৰু বাকী এই আৰু নাও খেলা গাঁও নাও খেলা চাব গাইছ। আৰু এইটো হৈছে নাও খেলাৰ কাৰ্যালয়, বৰ্তমান কোনো মানুহ বহা নাই, অকল চেয়াৰকেইখন পাৰাই আছে। আৰু এইকেইটা কলহ চাগে পুৰস্কাৰ দিব আৰু 26,000 টকা দিব লগতে। আৰু এইবাৰ চাহ তাহ বনাই আছে আৰু গাইছ। দলংখনলৈ চাওকচোন একবাৰ মানুহ একদম প্ৰায় হাজাৰ হাজাৰ মানুহ দলঙত ভৰ্তি। আৰু ইয়াতেতো আছেই সেইটোৱে নদী য'ত নাও খেলা হ'ব। দেখাম গাইছ আহি আছে ৰ'ব, অলপমান আমি খোলখান আহিলোঁ, নাও খেলা আৰম্ভ হোৱা নাই। নাও খেলা আৰম্ভ কৰি দেখাম গাইছ আপোনালোকক। এই গাইছ দেখিছে নাও খেলা আৰম্ভ হৈ গ'ল, চাওক গাইছ নাও খেলা এই দুখন নাও এখন খেলা শেষ হ'ল আৰু অলপমান বেলেগ চাইডে আহিলোঁ ৰ'ব। দলংখনৰ এইটো পাৰে আছোঁ, এইটো পাৰৰ পৰা দেখুৱাম ৰ'ব গাইছ খেলা আপোনালোকক। আৰু এবাকে আহি লগ পালোঁ গাইছ ভাস্কৰ ভাইক, আৰু মোৰ চশমাটোত এই মুখখন চাই আছে। আৰু গাইছ এইটো পাৰৰ পৰা চাওক গাইছ দুখন নাম পুৰা দুটা আহিছিলে গাইছ, এই শুনিছিলে গাইছ, এই চাওক গাইছ আৰু গাইছ। পুরা লেকচার দিয়েছ বেশি ঠান্ডা রহ ইমান ঠান্ডা বরষুণ দিয়েছে দেখা নাই তো। আৰু গাইছ এইমাত্ৰ এনাউন্স কৰিলে যে ফাইনেল খেলাখন আৰম্ভ হ'ব। বলক বলক ফাইনেল চাব লাগিব, ফাইনেল মেইন গাইছ। এই মানুহটো ফাইনেল চাব দেখিছে বাপ দাও দেখা পাবি ৰ বা এই দাউবে নাংগে ৰ। আৰু গাইছ এইখনে ফাইনেল মেটচ চাওক আপোনালোকে গাইছ।
গাইছ গাইছ নাও খেলা একদম এই মানুহ দেখছি না গাইছ বাপৰে বাপ বহুত মানুহ আছে আৰু গাইছ নাও খেলা সেই গ'লে মাত্ৰ কাইজা দেখছি না বাপৰে কাইজা এই মাৰা মাৰি দেখছি না কেনেকৈ মাৰিছে নাৱৰ খেলা মানুহ দেখছি কমিটিৰ লগত আকৌ কাইজা লগা নাই হে মাৰা মাৰি দেখছি না গাইছ বাপৰে বাপ কি মাৰিছে চাওকচোন গাইছ মাৰা মানে কাইজাখনো চাওক গাইছ আপোনালোকে